বিধায়কে অসমক চূড়ান্তভাৱে অপমান কৰিছে ভয়ংকৰ এটা কথা কৈছে মহাৰাষ্ট্ৰৰ এজন বিধায়কে তেওঁ কৈছে যে অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে অসমৰ মানুহে কুকুৰ খায় উত্তৰ পূবৰ মানুহে কুকুৰ খায় এই মন্তব্য কৰিছে এজন বিধায়কে কুকুৰৰ জন্ম নিয়ন্ত্ৰণ কৰিবলৈ অসমলৈ কুকুৰবোৰ পঠিয়াই দিব লাগে এই মন্তব্য এজন বিধায়কৰ হেও বিধানসভাৰ মজিয়াত মহাৰাষ্ট্ৰৰ বিধায়ক বাসু কাদুৱে এই মন্তব্য কৰিছে অসম সন্দৰ্ভত মহাৰাষ্ট্ৰত কুকুৰে সৃষ্টি কৰা সমস্যাক লৈ হৈ আছিল আলোচনা আৰু সেই আলোচনাৰ মাজতে এই মন্তব্য এই অদ্ভুত মন্তব্য অদ্ভুত পৰামৰ্শ বাসু কাদু নামৰ বিধায়ক গৰাকীৰ এটা ডাঙৰ খবৰ জনাইছো বিধায়কজনৰ এই মন্তব্যক লৈ এতিয়া তীব্ৰ আক্ৰমণ কৰিছে পশু অধিকাৰ কৰ্মীসকলে সমালোচনা কৰিছে বিভিন্নজনে কিয় এই অদ্ভুত কথা কৈছে কিয় এই মন্তব্য কৰিছে ভক্ষণৰ বাবে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কুকুৰ নিয়া কথাটোত হতবাক হৈছে সকলো এজন সন্মানীয় বিধায়ক মহাৰাষ্ট্ৰ বিধানসভা মজিয়াত তেওঁ এই মন্তব্য কৰিছে যে অসমৰ মানুহে কুকুৰ খায় সেয়ে কুকুৰবোৰ মহাৰাষ্ট্ৰৰ কুকুৰবোৰ যিবোৰ ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰ সেই কুকুৰবোৰ অসমলৈ পঠিয়াই দিব লাগে শেহতীয়াকৈ বিধায়কজন অসমলৈ আহিছিল আৰু তেতিয়া বোলে এই বিধায়কজনে গম পাইছে অসমত হেনো ৮-৯ হাজাৰ টকাত কুকুৰ বিক্ৰী হয় আৰু অসমৰ মানুহে কুকুৰ খায় সেয়ে অসমলৈ মহাৰাষ্ট্ৰৰ কুকুৰবোৰ পঠিয়াই দিব লাগে কুকুৰৰ জন্ম নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই আইডিয়া এইজন বিধায়কৰ মহাৰাষ্ট্ৰৰ বিধায়ক বাসু কাদু এটা ডাঙৰ খবৰ মহাৰাষ্ট্ৰৰ এজন বিধায়কে এইদৰে চূড়ান্ত অপমান কৰিছে অসমক চূড়ান্ত অপমানসূচক মন্তব্য অসমক লৈ তেওঁ কৈছে যে অসমৰ মানুহে বোলে কুকুৰ খায় ৮,০০০-৯,০০০ টকাত বোলে অসমত কুকুৰ বিক্ৰী হয় আৰু মানুহে কুকুৰবোৰ ভক্ষণ কৰে সেয়ে মহাৰাষ্ট্ৰত কুকুৰে যি সমস্যাৰ সৃষ্টি কৰিছে কুকুৰৰ যি সংখ্যা বাঢ়িছে সেই সমস্যা সমাধান কৰিবৰ বাবে মহাৰাষ্ট্ৰৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিব লাগে এই পৰামৰ্শ আগবঢ়াইছে এইজন বিধায়কে মহাৰাষ্ট্ৰৰ বাসু কাদু নামৰ বিধায়কজনে এই মন্তব্য কৰিছে কিমান অপমানসূচক এই মন্তব্য ইয়াৰ পাছত অসম চৰকাৰে কি ব্যৱস্থা ল'ব পূৰ্বেও ভীমাশংকৰ মন্দিৰক লৈ বিতৰ্ক হৈছিল মহাৰাষ্ট্ৰৰ বিৰোধী দল আৰু অসম চৰকাৰৰ মাজত এইবাৰ পুনৰ এজন বিধায়কৰ এই অপমানসূচক এই তিৰ্যক এই চূড়ান্ত অপমানসূচক মন্তব্য অসমক লৈ অসমৰ মানুহে হেনো কুকুৰ খায় এটা ডাঙৰ খবৰ এটা ডাঙৰ কথা অসমক চূড়ান্তভাৱে অপমান কৰা হৈছে মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত অৱশ্যে ইয়াৰ পাছত অসম চৰকাৰে কি ব্যৱস্থা লয় তাৰ ওপৰত আমি নজৰ ৰাখিম কাৰণ এটা ডাঙৰ ঘটনা ঘটিছে